নতুন গীত গৰমে গৰমে আজি পৰিবেশন কৰিছো প্ৰথমবাৰ আশা কৰিছো ভাল পাইছে বেয়া পাইছে নাজানো ভাল লাগিছে বুলি বিশ্বাস কৰি ললো বেয়া লাগিছে নেকি এইফালে বেয়া লাগিছে নেকি এওঁলোকে ভিডিঅ' কৰোঁতে ব্যস্ত বেছি কথা নকয় মানে মই গ্ৰুপ বনাই লৈছো গ্ৰুপবিলাক কৈ দিওঁ নেকি এইটো হৈছে ভিডিঅ' মেকিং গ্ৰুপ এইটো হৈছে লাফিং গ্ৰুপ হাঁহি থাকে আৰু কৈ আছো এইফালে হৈছে কমেন্ট মেকিং গ্ৰুপ কমেন্ট কৰে এওঁলোকে আৰু এইফালে নিউট্ৰেল একো নাই কৰা এতিয়ালৈকে নাচনীখিনি বহি আছে কিন্তু ইমান নচা নাই এতিয়ালৈকে নচা দেখা নাই আশা কৰিছো মই নাচিব নেকি ৰেষ্ট্ৰিকশ্যন আছে নেকি নাই যদি নাচিব বুলি আশা কৰিছো ঠিক আছে এবাৰ এটা গীতৰ নামে জানে চাগে সেইকাৰণে বাৰে বাৰে সেইটোৱে কৈ আছে এইবাৰ আচলতে যিটো গীত গাব বিচাৰিছো যিসকলে সকলোৱে যে মোক চিনি পাব লাগিব বুলি কথা নাই যিসকলে নাজানে তেওঁলোকক কৈ লওঁ যে মই যিটো গীতৰ পৰা আচলতে মানুহে মোক চিনি পাবলৈ আৰম্ভ কৰিছে যে এগৰাকী আছে যুৱতী গান গায় আৰু দীপলিনা বুলি সেই গীতটি সেই বিশেষ গীতটি এই মুহূৰ্তত এই ঐতিহ্যমণ্ডিত মঞ্চখনত পৰিৱেশন কৰিব বিচাৰিছো আৰু এই গীতটি গোৱাৰ আগতে আচলতে যিহেতু বহাগৰ বতৰ প্ৰেমৰ বতৰ নহয় জানো মই ভাবিছিলো এইটো কথা ক'লে চবে চিঞৰিলে অলপমান লাজ পালো প্ৰেমৰ বতৰ নহয় নেকি আচ্ছা মানে জ্যেষ্ঠসকল আছে কাৰণে অকণমান ফৰ্মেল ন বুজি পাইছো ঠিক আছে যিহেতু বহাগৰ বতৰ প্ৰেমৰ বতৰ আৰু মোৰ সেই বিশেষ গীতটি যেতিয়াই মই মঞ্চবিলাকত পৰিৱেশন কৰোঁ তেতিয়াই এটা অনুৰোধো কৰোঁ বঙাইগাঁৱত আগতে কৰা নাই যিহেতু অহা নাই গীতটি ৰিলিজ হোৱাৰ পিছত গতিকে এগৰাকীয়ে বুজি পাই গৈছে চ' স্মাৰ্ট মোৰ অনুৰোধটো এনেকুৱা যে সকলোৰে কাৰণে কিন্তু কেৱল যুৱ প্ৰজন্মৰ কাৰণে নহয় মানিবনে সকলোৱে নিজৰ মোবাইল ফোন উলিয়াব লাগিব আপোনালোকেও উলিয়াব লাগিব কিন্তু বাইদেউসকল সকলোৱে মোবাইল ফোন উলিয়াই লওক তাৰ পিছত অনুৰোধটো জনাম সকলোৰে মোবাইল ফোনৰ টৰ্চ লাইটসমূহ জ্বলাই ল'ব লাগিব তেতিয়া আমি এটা প্ৰেমৰ পৰিৱেশৰ সৃষ্টি কৰিম বঙাইগাঁৱত গান্ধী মৈদানত ইতিহাস ৰচিব লাগিব আৰু উলিয়াওক কাম অন মোৰ ধন্যবাদ যেতিয়া গীতটি গাম বাকী লাইটছবোৰ অফ কৰি দিব কেৱল টৰ্চ লাইটছ থাকিব আৰু আমি সেই পৰিৱেশত বঙাইগাঁওবাসীক চুই দিব ওলাইছো ঠিক আছে অকণমান পিছফালে আৰু অকণ ওলাব লাগিব কাম অন এইফালে একদম ঠিক আছে কমেন্ট মেকিং কি হ'ল কেৱল কমেন্ট দিব জানে নহয় লাফিং গ্ৰুপ ইজ অ'কে ঠিক আছে তোমালোকো ঠিক আছে ডোন্ট ৱৰি পিছফালে অকণমান লাগিব সেই পিছফালে বঢ়িয়া ঠিক আছে হাতখন বিষাব তেওঁলোকৰ আমি আৰম্ভ কৰিব লাগে লাইটছ অফ অডিয়েন্স লাইটছ অফ